গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি ৰাতিপুৱাতে ব্লগ এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু এতিয়া মই বৰ্তমান জিমৰ ড্ৰেছত আছোঁ, মানে জিম যাবলৈ ওলাইছোঁ। আজি অলপ সোনকালে ওলাইছোঁ, বেছি সোনকাল নহয় জানো? নহয় বাৰু, 8:30মান বাজি গৈছে। আজি ল'ৰাৰ স্কুল বন্ধ, আনকালেতো মই ল'ৰাক স্কুলত থৈহে জিমলৈ যাওঁ। আজি স্কুল বন্ধ, মানে শনিবাৰ হয়, তো সেইকাৰণে দেউতাকৰ লগত থৈ আহিছোঁ। আৰু কিন্তু যোৱাকালি ৰাতিৰ পৰা ল'ৰাৰ একদম খুব গা বেয়া, জ্বৰ হৈ আছে। চবৰে আহিছে ভাইৰেল এতিয়া বতৰৰ কাৰণে, গতিকে দিনত ঠিকে থাকে, ৰাতি হ'লে খুব জ্বৰ হয়। ৰাতিটো বহুত জ্বৰ হৈছিলে। এতিয়া তাকে তাক অলপ সময় থৈ পেলাই আহিছোঁ। আৰু অলপ সময় থৈ পেলাই অলপ কৰি যাওঁ, কাৰণ নকৰিলেও মনটো ভাল নালাগে মোৰ। পিছে পূৰা টোপনি ক্ষতি ৰাতি। ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ হ'লেতো মাকবিলাকৰে বহুত কষ্ট হয়। তথাপিও ভাবিছোঁ অলপমান কৰি আহোঁ, আৰু নহ'লে মনটো বেয়া লাগি থাকিব, কাৰণ অহাকালি আকৌ বন্ধ, আকৌ সোমবাৰলৈকে। তো সেইকাৰণে ভাবিছোঁ অকণমান কৰি আহোঁ যিমান পাৰোঁ। গতিকে এতিয়া বৰ্তমান একো মই খোৱা নাই, ৰাতিপুৱা পানী খাইছোঁ, আৰু এতিয়া ড্ৰাই ফ্ৰুটছ মানে খেজুৰ মুখত লৈ পেলাই উলিয়াইছোঁ। তো ব'লক গৈ থাকোঁ, তাত যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। আৰু আৰম্ভ কৰিছোঁ যেতিয়া কিবা দেখাই যাম আৰু। ঠিক আছে, ব'লক গৈ থাকোঁ। অ'কে ফ্ৰেণ্ডছ, মোৰ আজিৰ কাৰণে ৱৰ্কআউট সমাপ্ত হ'ল। ওলাইছোঁ এতিয়া যাবলৈ। এতিয়া 10:10মান হ'ল। একদম কিমান 1.5 ঘণ্টামান কৰিলোঁ চাগে, ভালেখিনিয়ে কৰিলোঁ। গতিকে সেয়া আৰু খুব ভাগৰ লাগিছে, যিহেতুকে টোপনিও ক্ষতি হৈ আছিলে। তো সেইটো কাৰণে কৰিছোঁ যদিও কিবা ভাগৰ লাগিছে, কিন্তু গাটো ভালেই লাগিছে, ফ্ৰেছ লাগিছে। গতিকে এতিয়া মই জাষ্ট ওলাইছোঁ। আৰু এতিয়া ভাবিছোঁ কি ল'ৰাক অকণমান ডক্টৰৰ ওচৰলৈকে লৈ যাওঁ, এনেকৈয়ে গুচি যাওঁ, কাৰণ নহ'লে আকৌ ঘৰত গ'লে মই গা পা ধুই খাই বৈ ওলাওঁতে দেৰি হৈ যাব। তাক ভাবিছোঁ কি ইয়াতে আমাৰ গভৰ্ণমেণ্ট PHC এখন আছে, তাতে ভাবিছোঁ লৈ যাওঁ। দেউতাক আহি আছে তাক লৈ পেলাই, তো ইয়াতে মই উঠি পেলাই একেলগে যাওঁ, তাক দেখুৱাই আনো। এইটো আহি আছে, অৱস্থা নাই, খোৱা লোৱা একো কৰা নাই, এতিয়া হাঁহি আহিছে। আমি হস্পিটেলত আহিছোঁ, এতিয়া বহি আছোঁ। আৰু টিকেট কাটিব লাগে, 10 টকাকৈ লয়। দেউতাকে টিকেট কাটি আছে, আৰু আমিকেইটা এনেকৈ বহি আছোঁ। এই অৱস্থা চাওক, একদম অৱস্থা নাই। যোৱাকালিৰ পৰা একো খোৱা নাই এতিয়ালৈকে, গা গৰম হৈ আছে। মানুহ আছে কেইজনমান, জানো কেতিয়া পাওঁ। মই বেক কেমেৰা কৰি দেখাই আছোঁ। ভালেই হয়, এখন চাফ চিকুণ হয়, পূৰা চাফা হয়, আৰু আহিও ভাল লাগে। গতিকে চাওঁ এতিয়া কিমান দেৰি ৰখিব লাগে, চাওকচোন, দেখিয়ে বেয়া লগা হৈছে। ঠিক আছে দিয়ক, দেখাই লওঁ, তাৰপিছত কথা পাতিম। ডক্টৰক দেখালোঁ, জাষ্ট চালে, তাক ব্লাড টেষ্ট এটা দিছিলে, ব্লাড টেষ্টটো কৰালোঁ। এতিয়া একো গমেই নাপালোঁ। তাৰপিছত আকৌ 10 মিনিট বহিব দিছে। তাৰপিছত চাওঁ টেষ্টটোৰ পিছত কি কয়। চব ল'ৰা ছোৱালীৰে ইয়াতে যিমান দেখিছোঁ চবৰে জ্বৰ, এজনেতো ফেইণ্ট হৈ গৈছে একদম। তো সেইটোৱে আৰু তাকে আৰু অলপ দেৰি ৰখি চাওঁ কি আহে ৰিপৰ্টটো। বাকী জ্বৰৰ দৰৱ দিছে, আৰু সেয়াই ভালেই হয়। আৰু এখন মই আহিছোঁ, এইখন হেঙেৰাবাৰীত যিখন PHC এখন আছে, তাতে আহিছোঁ। আৰু মই দেখাই আছোঁ, ৰখিব। এইটো চাওঁ, এইটো ব্লাড লৈছে, ইয়াৰ পৰা ফ'কাছে কৰা নাই। এইটো ব্লাড লৈছে ন, ভাল হৈ যাব দিয়া। গুড ইভিনিং ফ্ৰেণ্ডছ, বহুত দেৰিৰ পিছত আকৌ ভিডিঅ' কৰিব লৈছোঁ। মই তেতিয়া লাষ্ট চাগে আপোনালোকক দেখাইছিলোঁ হস্পিটেলত থকা। আৰু বেছি সময় ৰখিব লগা নহ'ল, আমি 10 মিনিটমান থাকি পেলাই আহিলোঁ। তাৰ ব্লাড ৰিপৰ্টটোৰ কাৰণে ৰখি আছিলোঁ।
ব্লাড ৰিপৰ্টটো ঠিকে আছে, একো নাই, নিগেটিভে ওলাইছে। তাৰপিছত ভাইৰেল হৈছে আৰু তাৰ কাৰণে প্ৰথমতে পেৰাচিটামল দিছে আৰু এণ্টিবায়'টিক দিছে, মানে আজি চাব দিছে আৰু পেৰাচিটামলৰ ড'জটো বঢ়াই দিছে, যদি মানে ভাল নহয় তেতিয়াহ'লে এণ্টিবায়'টিকটো দি দিব দিছে আৰু। তো আমি আহি পালোঁ আৰু আহি পেলাই 12টামানে বাজিল নেকি। তাৰপিছত আৰু গা পা ধোৱা, ভাত বনোৱা, সেইবোৰ কাম কৰি কৰি মোৰ মানে ভাগৰো লাগিছে। জিমৰ পৰা আহি আকৌ লগতে কামবিলাক কৰিবলৈ অকণমান ভাগৰ লাগে। তো সেইকাৰণে দৌৰাদৌৰিকৈ আৰু বনাই মেলি সোনকালে খালোঁ যেনিবা 2টামান বজাত, আৰু খাই বৈ মই অলপমান শুলোঁ। এই জাষ্ট অলপ আগত উঠিছোঁ, কাৰণ ৰাতিটো টোপনি ক্ষতি হৈছিলে। তো 3টামান বজাত শুই পেলাই এতিয়া কেইটা বাজিছে, এতিয়া 5:30, এতিয়া 5:30 বাজু হৈছে, মোৰ টিউশ্যন আহিব হৈছে। তেনেকৈ সেইকাৰণে উঠিলোঁ। উঠি পেলাই লগতে ল'ৰাও শুইছিলে, কিন্তু তাক দৰৱ খোৱাৰ পিছত দিনত জানো ভালেই থাকে। মই কৈছোঁৱে আপোনালোকক, দিনত ঠিকে থাকে। ভাইৰেলটো তেনেকুৱাই নেকি নাজানো। ঔষধ পাতি দিনত খাইছে যদিও মানে ধুনীয়াকৈ লৰচৰ কৰি আছে। আৰু যেতিয়া শুই দিলে, এতিয়া শুই পেলাই সি মানে টোপনিতে মানে কেকাই আছে, মানে তাৰ মানে জ্বৰটো আকৌ মূৰত উঠিছে। তো মই আকৌ এতিয়া পেৰাচিটামল খুৱাই দিছোঁ। এবাৰ আৰু লাষ্ট চাইছোঁ, আৰু যদি এইটো খোৱাৰ পিছত যদি ভাল নহয় তেতিয়াহ'লে এণ্টিবায়'টিক দিম। সাধাৰণতে কি হয়, এণ্টিবায়'টিকটো দিবলৈ অলপমান বেয়া লাগে, কিন্তু কি কৰিম, ইমান মানে এনেকুৱা অৱস্থা হৈছে। আৰু মানে ফেইণ্ট হৈ যায় বুলিও ভয় লাগে, যিটো দেখি আহিছোঁ আজি হস্পিটেলত। তো সেইকাৰণে নাই, তাৰ ঠিক হোৱা নাই। এতিয়া খুৱাইছোঁ যদিও মানে এইটো একদম শুই আছে। মূৰত মই হেৰি দি থৈছোঁ, ৰুমাল দি থৈছোঁ। দেউতাক ওলাই গৈছে, তো আহিলে মই আকৌ এণ্টিবায়'টিকটো খুৱাই দিম। তাকে মানে কিবা মন চন ভাল নালাগে। ল'ৰা ছোৱালীৰ বেমাৰ হৈ থাকিলে। ভাত দিনত খালে যেনিবা অকণমান, বইল ভাত বনাই দিছিলোঁ, তেনেকৈ খালে, কিন্তু হ'লেও কিবা মনটো ভাল লাগি নাথাকে। মোৰ মোবাইলটো মানে ল'বলৈ মনেই যোৱা নাছিলে। তো সেইকাৰণে বোলো আপোনালোকক আপডেটটো দি দিওঁ। আৰু হস্পিটেলত মানে ভালেই লাগিছে, ট্ৰিটমেণ্টটো ভালেই হয়, একো মানে ডিফাৰেঞ্চ একো পোৱা নাই। আৰু ব্লাড টেষ্ট যে কৰিছিলোঁ, তাৰ কাৰণে একো পইচা পাতিও দিব লগা হোৱা নাই, ফ্ৰীয়ে হয় এইবোৰ। আৰু ভালেই হ'ল, গ'লোঁ, আজি গম পালোঁ 28 তাৰিখে, এইটো মাহৰ 28 তাৰিখে পলিঅ' আছে। তো আপোনালোকে যদি মোৰ ভিডিঅ' চাই আছে, আপোনালোকৰ যদি বাচ্ছা আছে, তো মই আপোনালোকক জনাই দিলোঁ 28 তাৰিখে আপোনালোকেও আপোনালোকৰ অঞ্চলত যি ওচৰতে পলিঅ' আছে বা হস্পিটেল আছে, তাত গৈ খুৱাব পাৰে। আৰু লগতে আৰু এটা বস্তু গম পালোঁ, কিবা এখন কাৰ্ড এখন বনাই আছে মানুহবিলাকে, ইভা নে কিবা, আভা নে ইভা, মই ভালকৈ নাজানো। কাৰ্ড এখন বনাইছে, সেইখন কাৰ্ডো বনাব পাৰিলোঁ গৈ পেলাই। সেইখন কাৰ্ড মানে কি হয়, মানে গভৰ্ণমেণ্ট হস্পিটেলবিলাকত বাচ্ছাৰ বেমাৰ হ'লে কিবা যদি টেষ্ট কৰিব লাগে, সেই টেষ্টটো মানে মানে গভৰ্ণমেণ্ট হস্পিটেলত ফ্ৰী হয়, যদি সেইখন কাৰ্ড থাকে। তো সেইটো বনাই ল'লোঁ আমি, কাৰণ কেতিয়াবা কিবা দৰকাৰ হ'লে, কিবা টেষ্ট কৰিব লগা হ'লে, এইটো মানে অকল গভৰ্ণমেণ্ট হস্পিটেলতে এইটো এপ্লিকেবল হয়, প্ৰাইভেট হস্পিটেলত নহ'ব। তো সেইটোও বনালোঁ। তো 2টা বস্তু গম পালোঁ, ভাল হ'ল। তো সেয়ে আপোনালোককো জনাই দিলোঁ। আৰু আপোনালোকে যদি চাই আছে মোৰ ভিডিঅ', তো আপোনালোকেও বনাই ল'ব পৰাপক্ষত। মইতো বনালোৱেই, আৰু বহুত মানুহে বনাই আছিলে তাত হস্পিটেলত। তো গতিকে সেয়াই, এতিয়া চাওঁ আৰু ইয়াৰ অৱস্থাটো, এইটো দেখালোৱে। তো এতিয়াও বহুত গৰম উঠিছে মূৰটো, বেলেগ একো নাই, গাটো গৰম আৰু মূৰটো গৰম, ভৰিকেইখন ঠাণ্ডা হৈ যায়। তো অলপ পিছত এণ্টিবায়'টিকটো খুৱাই দিম, আৰু তাৰপিছত চাব লাগিব। যদি ভাল নহয় তেতিয়াহ'লে প্ৰাইভেটকৈ আকৌ ডক্টৰক দেখাম বুলি ভাবিছোঁ আৰু। তো ঠিক আছে, মই এইখিনি আপডেটটো দিবৰ কাৰণে মই একচুৱেলি ভিডিঅ' কৰিছোঁ। আকৌ পিছত কথা পাতিম দিয়ক। গুড আফটাৰনুন ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি এটা ব্লগ আৰম্ভ কৰিব লৈছোঁ। এতিয়া সময় 1 বাজিব হৈছে, আৰু মই যোৱাকালিও ব্লগ এটা কৰিছিলোঁ, কিন্তু মোৰ আধাতে এণ্ড কৰা নহ'ল, কাৰণ ল'ৰাৰ গা বেয়া হৈ আছিলে বুলি কৈছিলোঁৱেই। লাষ্ট চাগে মই সন্ধিয়া সময়ত কৰিছিলোঁ তাক এণ্টিবায়'টিক খুৱাম বুলি, উপায় নাই, তাৰপিছত এণ্টিবায়'টিক খুৱাই দিব লগা হ'ল। কিন্তু ভাল হোৱা নাই তাৰ ভালকৈ, গোটেই ৰাতি টোপনি ক্ষতি। এণ্টিবায়'টিক খুৱাইছোঁ যদিও মানে গৰমটো নকমে, আৰু ৰাতি বেছি হয়, পূৰা মূৰটো গৰম উঠি যায়।
তেনেকৈ গোটেই ৰাতি টোপনি ক্ষতি কৰি এবাৰ এণ্টিবায়'টিক এবাৰ পেৰাচিটামল এনেকৈ খুৱাই গোটেই ৰাতিটো তেনেকৈ পাৰ কৰিলোঁ। ডক্টৰে দিছে 5 দিনৰ ড'জ দিছে, চাওঁ এতিয়া যদি ভাল নহয় আকৌ যাব লাগিব ডক্টৰৰ ওচৰত। কিন্তু দিনত অকণমান ভালে থাকে। এতিয়া ৰাতিপুৱা উঠিছোঁ, সি অলপ ঠিকে আছে, এতিয়া আইপেড চাই আছে, অকণমান চাবলৈ দিছোঁ আৰু। কিন্তু খোৱা বোৱা একেবাৰে কৰা নাই। যোৱাকালি ৰাতি ভাত অলপো নাখালে আৰু এতিয়াও ৰাতিপুৱা ভালকৈ খোৱাই নাই। আজি যিহেতুকে ছানডে হয়, যোৱাকালি শনিবাৰ আছিলে, এতিয়া সেইকাৰণে মই ভাত বনাবলৈ আহিছোঁ। তো ভাত বনাই আছোঁ, চিকেন বনাই আছোঁ, দেখুৱাই আছোঁ, ৰখিব। এইটো বনাই আছোঁ, দৈৰ সৈতে বনাইছোঁ, একেলগে চব মছলা সানি লৈছোঁ, দৈ চৈ সানি লৈ একেবাৰতে বহাই দিছোঁ আৰু। এয়া চিকেন হৈ আছে আৰু অলপ সময় লাগিব। নিজকে স্কিন কেয়াৰ কৰি লৈছোঁ, একো কিনা প্ৰডাক্টছ নহয়, মই ঘৰতে বেচন আৰু কমলা, এই কমলাৰ ছিজন থাকোঁতে মই কি কৰিছিলোঁ, কমলাৰ বাকলিটো পূৰা গ্ৰাইণ্ড কৰি পেলাই, গ্ৰাইণ্ড মানে পেষ্ট এটা বনাই পেলাই এটা টেমাত ভৰাই থৈ দিছিলোঁ। তো ইমান দিন মই তেনেকৈয়ে চলি আছোঁ। সপ্তাহত এদিন বা দুদিন এনেকৈ নিজকে অলপমান স্কিন কেয়াৰ কৰোঁ আৰু। অল ৰাইট ফ্ৰেণ্ডছ, ব্লগ কৰি মোৰ ৰাতিয়ে হ'ল। এতিয়া আকৌ লৈছোঁ, এণ্ড কৰিম বুলি ভাবিছোঁ আৰু তো ব্লগটো। গতিকে সেইকাৰণে এতিয়া ৰাতি 9টাই বাজিছে আৰু এতিয়া অলপমান মনটোও ভাল লাগিছে, কাৰণ ল'ৰাৰ গাটো অকণমান ঠিক হৈছে। মানে আজি আবেলিৰ পৰা জ্বৰটো উঠা নাই, যদিও ঔষধখিনি খাই আছে, তথাপিও মানে জ্বৰটো মানে এতিয়ালৈকে নাই। তো সেইটো কাৰণে অলপ মনটো ভাল লাগিছে। খোৱা বোৱা কৰা নাই, পিছে অলপমান দিনত খাইছিলে আৰু ভাত, তো তাকে আৰু দিনত খাই বৈ পেলাই মই শুলোঁ অলপ টাইম, মোবাইল চোবাইল চালোঁ, টিভি চিভি চালোঁ, এনেকৈ থাকিলোঁ আৰু। আজি সন্ধিয়া সময়ত ক'তো ওলাই যোৱা নহ'ল, কাৰণ গা বেয়া হৈ আছে তাৰ, আকৌ বাইকত ক'ৰবাত ওলাই গ'লে বতাহ চতাহ লাগিলে বেছিকৈ হ'ব, সেই ভাবিকে ক'তো নগ'লোঁ। আজি এনেই থাকিলোঁ আৰু ঘৰত, এনেকৈ টিভি চিভি চাই চাহ তাহ খাই তেনেকৈ থাকিলোঁ আৰু। তাৰপিছত এতিয়া আৰু ভাত বনাম বুলি, ভাত বনাব আছে। ভাতটো মইতো ৰাতি ইমান ভাত নাখাওঁৱেই, অলপমান খাওঁ, দিনৰে আছেই চব, গতিকে অকণমান ভাত অলপ বহাব লাগিব, তো সেইটো বহাই দিম আৰু। তাৰপিছত তাৰো বেচেৰা আমনি লাগি গৈছে ল'ৰাৰ, তো সেইকাৰণে অকণমান এনেই ৰাস্তাতে দেউতাকে ওলাই লৈ গৈছে, এনেই অকণমান ৱাক কৰি আহিব আৰু। তো তাকে মই বোলো ব্লগটো এণ্ড কৰোঁ, আৰু দেখাবলগীয়া একো নাই, শেষেই হ'ল, দিনটো শেষেই হ'ব হ'ল। অৱশ্যে অহাকালিলৈকে আকৌ ষ্টাৰ্ট হৈ যাব, সোমবাৰ হয় যেতিয়া। কিন্তু অহাকালি মই ল'ৰাক স্কুল নপঠিয়াওঁ বুলিয়ে ভাবিছোঁ, কাৰণ আজি যদিও ভাল হৈছে, সি কালি অকণমান ৰেষ্ট লওক ঘৰতে, তো সেইকাৰণে নপঠিয়াওঁ। কিন্তু মই ৰাতিপুৱা জিম যাম আৰু, তেনেকৈ মিলাম আৰু। তো গতিকে সেয়াই আৰু। দেউতাকে এবাৰ সন্ধিয়া ওলাই গৈছিলে, কিবা কিবি বস্তু নাছিলে, তো লৈ আহিলে আৰু, সেয়াই বিস্কিট চিস্কিট কিবা কিবি। এনেই আনকালে আমি যাওঁ তেতিয়া লৈ আহোঁ ছানডে', তো আজি আৰু আমি নগ'লোৱে যেতিয়া তেওঁৱে লৈ আহিছে। তাকে বোলো বস্তুবিলাক সি নাথাকোঁতে মই মানে ভৰাই থওঁ চব বিস্কিট চিস্কিটবিলাক, তাৰপিছত ভাত বহাই দিওঁ আৰু। মই দেখাওঁ ৰ'ব কি কি আনিছে। অলপ আগত ইনষ্টামাৰ্টত অৰ্ডাৰ দিলোঁ মই, এইটো এয়া জুনিয়ৰ হৰলিক্স নাছিলে, তো শেষ হৈছিলে আগৰটো, এইটো এটা আছেই আগৰ, তো এইটো শেষ হ'ল। আকৌ এইটো আনিছোঁ তাৰ কাৰণে, ল'ৰাৰ কাৰণে। আকৌ আশীৰ্বাদ আটা এটা অৰ্ডাৰ কৰিলোঁ। এই দুটা বস্তু ইনষ্টামাৰ্টৰ কাৰণে ল'লোঁ। আৰু এতিয়া মই ইয়াতে বয়াম চয়াম আনি থৈছোঁ, এইবিলাক বস্তু আছে ভৰাবলৈ। তো মই ভৰাই লওঁ কি কি আনিছে, ভুজিয়াকেইটা ভৰাই লওঁ আৰু। এইটো একদম যে মিহি ভুজিয়া এটা যে পাই যে জ্বলা নোহোৱা, সেইটো ভুজিয়া আনিছে। এয়া যে আধা আধা এনেকুৱা, আধা ব্লেক কালাৰ আৰু এনেকুৱা থাকে, মই বৰ ভাল পাওঁ গাখীৰ দিয়া চাহৰ লগত এনেকৈ তিয়াই খাবলৈ। গতিকে এইটো আনিছে, এবাৰ বহুত দিনৰ মূৰত খাম আৰু এইটো। আৰু এইটো এটা ভুজিয়া, এইটো অলপ ডাঙৰ হয়, আৰু এইটো পিছে জ্বলা নাই, ল'ৰাই খাই এইটো মানে ভালেই পায়, আৰু এইটো ফেভৰেট হয়। তো এইটো এক প্ৰকাৰৰ ভুজিয়াই হয়। এইটো ভৰাই থলোঁ, গোটেইকেইটা ভৰাই দিলোঁ। এইটো এটা ভুজিয়া ভৰালোঁ, এইটো বিস্কিট, এইটো এটা ভুজিয়া, এইকেইটাতো আনিছিলোঁ, আৰু এইটো ব্ৰাউন ব্ৰেড, এইকেইটাই আছিলে। তো হৈ গ'ল মোৰ ভৰাই মেলি আজৰি হ'লোঁ সি নাথাকোঁতে, নহ'লে এইকেইটা বস্তু নভৰালে, কেতিয়াবাতে আনিলে, সন্ধিয়াতে আনিলে, মই মানে ভৰামকৈ এলাহতে মানে ভৰোৱাই নাছিলোঁ। তো এতিয়া সুবিধা পাইছোঁ, ভৰাই ল'লোঁ। এতিয়া আৰু ভয় নাই আৰু, মানে সেমেকি নাযায়। গতিকে তো সেয়াই আছিলে আৰু। তো
তো এতিয়া ল'ৰা আহি পোৱা নাই, দেউতাকৰ লগত আহি পাব আৰু অলপমান গৈছে আৰু। তো আজিলৈ তেন্তে ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আজিতো একো দেখাবলৈ নোৱাৰিলোৱে বাহিৰত, যিহেতুকে ওলাই নগ'লোৱে। নেক্সট ভিডিঅ'ত যদি ক'ৰবাত যাওঁ দেখাম বাৰু, চেষ্টা কৰিম দেখাবলৈ। আৰু ঠিক আছে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। পুনৰ অন্য এটা নতুন ভিডিঅ'ত লগ পাম, আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আজিৰ ভিডিঅ'টো বৰ বিশেষ একো এটা দেখাব পৰা নাই, এনেই জাষ্ট এটা ব্লগ কৰিলোঁ আৰু। তো গতিকে ঠিক আছে দিয়ক, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই, গুড নাইট।